নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই হেল্ল' ইউটিউব চেনেললৈ। গতিকে আজি তেজপুৰত যাম লৈছোঁ। আমাৰ জেঠাই ডাঙৰ ল'ৰা নব গ'লবাৰ্ডাৰ অপাৰেশ্যন আছে। গতিকে চাই থাকক ভিডিঅ'টো। বাকী পেচেণ্ট দেখিছে, কেঁচুৱা ল'ৰা কৰিছে, ল'ৰাটো অলপ আমনি কৰিছে, গতিকে মনাই লৈছে। গাড়ী আহি পালে যে গাড়ীত উঠি ল'ম বলক। বাকী ভিডিঅ'টো চাই থাকক, অলপ আপোনালোকক মজা দিম বুলি চেষ্টা কৰিলোঁ। গতিকে বাই বাই জনাই আমি ডাঙৰজন নব পিছফালে বহি আছে পেচেণ্ট, আৰু এজন নব যাব মাজু দাদাৰ বৌ যাব, আৰু এজন ডাঙৰ দাদা। হেল্ল' গাইছ, আমি বৰ্তমান তেজপুৰ অভিমুখে যাত্ৰা কৰি আছোঁ। আজি আমাৰ ডাঙৰ নবজনী এটা সৰুকৈ অপাৰেশ্যন আছে। বাকী চাই থাকক, বাটত কি হৈ থাকে আপোনালোক দেখুৱাই থাকিম মই ভিডিঅ' যোগেদি। বাকী বৰ্তমান আমি এতিয়া গহপুৰ পালোহি আৰু অপাৰেশ্যন ৰুমলৈ যোৱাৰ আগতে ঘৰৰ সকলোকে লগত ভিডিঅ' কল বা কথা পাতি আছে। চাই থাকচোন, দাদা আৰু বৌয়ে কথা পাতি আছে। বোলো অপাৰেশ্যন যাব হৈ গ'ল, টাইম হৈ গ'ল। লিফ্টত উঠি আমি গোটেইগালে যাব গ'লোঁ। পেচেণ্টে বহুত ভয় খাইছে, পাছ কৰি যাব। অপাৰেশ্যনতে পাই গ'ল, সোমাই গ'ল। গতিকে চাই থাকক ভিডিঅ'টো আপোনালোকে। সৰুকৈ মজা এটা দি যাম বুলি ভাবিলোঁ। এই দেখিছেনো পাথৰ ওলাইছে পেটৰ পৰা, আপোনালোকে চাই এনেকুৱা কাৰ ওলাইছে ক'বচোন কমেণ্টত আমাৰ পৰিয়ালৰ। বাকী এইটো গ'লবাৰ্ডাৰ, বাকী সেই সৰু সৰুবোৰ পাথৰ হেনো। বাকী পেচেণ্ট ওলাই আহিলে আপোনাৰ 45 মিনিটৰ মূৰত। পেচেণ্টৰ বৰ্তমান হুচ নাইকিয়া, জানেই আপোনালোকে। এতিয়া চাই থকা ভিডিঅ'টো মজা লাগি যাব। যদি অকণমান দুখজনক হ'লেও অকণমান মজা দিবলৈ ট্ৰাই কৰিছোঁ। এই বাইদেউ উঠক। এই দাদা আৰু দাদাৰ পেচেণ্টৰ এতিয়া আমি লৈ যাওঁ ৰুমলৈ। কিন্তু পাথৰখিনি দেখিয়ে মই বেছি দেখাইছোঁ যে মানুহৰ দেহত ইমান যে পাথৰ থাকিব লাগে। চাই থাকক এনেকুৱা কাৰ হৈছে। তাকে সাৱধান থাকক, সুস্থ থাকক, আৰু দেহটো ভাল কৰি ৰাখক সকলোৱে। ভালকে ধৰিবা নিম বাৰু লগত একো নকৰে। ঠিক আছে নে? হা টেনশ্যন দূৰ হ'ল? হা আৰু চকুটা মেলত গৈ শুনিছা নাই?